গুড মৰ্নিং গাইজ, আকৌ আহিলোঁ নতুন ভিডিঅ' লৈ। আপোনালোকে ভিডিঅ'খন চাই থাকিব আৰু ভিডিঅ'খন যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকক মই দেখাই আছোঁ ক'ত যাম। আমি আহিলোঁ মোটামুটি আপোনালোকক য'ত যোৱা কথা আছিল তাতে যাই পোৱা নাই। এতিয়া আছোঁ আৰু আধা বাটতে আছোঁ। নেক্সট পিছত আপোনালোকক দেখাই আছোঁ য'ত যাম। ইয়াত আছোঁ, এইখনৰ জেগাৰ নাম হ'ল বাজবাৰী বুলি কয়। বৰ ধুনীয়া লাগছে, মানে গোটেই পাহাৰ। আমি কোকৰাঝাৰৰ পৰা আহিলোঁ, গোটেই মানে পাহাৰে পাহাৰে আহিলোঁ। এইকাৰণে আপোনালোকক মই ইয়াত অলপ দেখাই আছোঁ। ইমান ধুনীয়া লাগে চিনেৰীটো, পাহাৰটো। জেগাখনৰ নাম বাজবাৰী বুলি কয়। মানে যিমান দূৰ আপোনালোকে চাই থাকিব ইমান পাহাৰে হয়। এইখন গাড়ী আহি আছে, এই গাড়ী এখন আহি আছে। এই ৰাস্তা দি অলপ গাড়ী কম আৰু এই পাহাৰীয়া এলেকা হয় ন, সেইকাৰণে গাড়ীবিলাক কম। মোৰ লগত আহিছে, মোৰ ভাগিন আহিছে, ভাগিনক লৈ আহিছোঁ। এতিয়া আৰু যাওঁৱে আৰু লেট নকৰোঁ, য'ত যোৱা কথা আছিল তাতে যাওঁ। আপোনালোকক মই দেখা কথা আছিল এটা বস্তু, মানে এনেকৈ একটা ভিডিঅ' দেখাম বুলি মই কৈছিলোঁ। এতিয়া মই ইয়াত আহি পালোঁ। জেগাখনৰ নাম হ'ব লাগছে আপোনাৰ নুনমাটি। এতিয়া আমি মানে এতিয়া মানে অষ্টমী স্নান কৰোঁ। মানুহবিলাকতো অষ্টমী স্নান কৰিব আহে নুনমাটিত। এইটো মানে ইমান মানে বিখ্যাত জেগা, মানে ইমান ভাল লাগে জেগাখন। আপোনালোকক মই ভিডিঅ' থ্ৰুদি দেখাইছোঁ। আৰু ইয়াত আছে ব্ৰহ্মপুত্ৰ, আৰু ইয়াত ভালেকেইটা মন্দিৰ আছে। আপোনালোকক গোটেই বস্তুবিলাক আপোনাক দেখাই আছোঁ। আৰু চবচে ভাল লাগছে কি, মানে ইয়াত ব্ৰহ্মপুত্ৰ আছে, মন্দিৰটোৰ লগত ব্ৰহ্মপুত্ৰ আছে, এইকাৰণে আৰু বেছি ভাল লাগে। আপোনালোকে ভিডিঅ'টো দেখি ইয়াত আহিব। যিমান মানুহ আছে মানে অষ্টমী স্নান কৰিব ইয়াতে আহিব, নুনমাটিত আহিব। আপোনালোকক মই ভিডিঅ' থ্ৰুদি দেখাই আছোঁ গোটেইবিলাক। আপোনালোকক মই দেখাই আছোঁ। এইটো এটা ঘৰ, এইটো হ'ল মানে অষ্টমী স্নান কৰাৰ মন্দিৰটো। এইটো হ'ল বাউণ্ডেৰীটো। আপোনালোকে বাউণ্ডেৰীটো চাওক, মানে এইটো এলেকাটো ইমান ধুনীয়া। আৰু আপোনালোক গোটেইবিলাক মই দেখাই আছোঁ। মানে আৰু ইয়াত ব্ৰহ্মপুত্ৰ আছে, এইকাৰণে আৰু বেছি ভাল। এইটো কমপ্লিট বস্তু আপোনাক দেখাই আছোঁ। যিমান ঘৰ আছে ইয়াত, মন্দিৰ আছে, গোটেইবিলাক মই দেখাই আছোঁ। আপোনালোকে ভিডিঅ' চাই আহিব ইয়াত অষ্টমী স্নানৰ কাৰণে। ইয়াত অষ্টমী স্নান মানে বহুত ধুনীয়া জেগা। আৰু ইয়াত পাহাৰো আছে, পাহাৰটোৰ কাৰণে আৰু বেছি ভাল লাগে। আপোনালোকে ভিডিঅ'টো চালে গম পাব, ইমান ধুনীয়া জেগা। নুনমাটি জেগাখন ইমান ধুনীয়া ইয়াত, আৰু ইমান ধুনীয়া ধুনীয়া মন্দিৰ আছে ইয়াত, ইমান ভাল লাগে। আপোনালোকক মই এটা বস্তু দেখাই আছোঁ। মানে ইয়াত নুনমাটিত যিটো মানে কি হয়, অষ্টমী স্নান কৰিব আহে, মন্দিৰটো আছে। তাৰ ইয়াতে মানে এটা বহা হল আছে, মানে মিটিং কৰিব পাৰে বা এনে কিবা এটা মানে প্ৰগ্ৰাম হ'লে ইয়াত বহিব পাৰে, মিটিং কৰিব পাৰে। এই ঘৰটো আপোনালোকক মই দেখাই আছোঁ। ইমান ডাঙৰ ঘৰ আৰু এটা হল এটা। এইটো হলটো হ'ল মানে ঘৰটো। এইটো মই ঘৰৰ ভিতৰত যাই আছোঁ। ইমান ধুনীয়া মানে ঘৰটো বনাইছে, আৰু ক'ব লাগিব বৰ ভাল লাগছে। ইয়াত আহি মানুহবিলাক বহে, আৰু ইয়াত আহি অলপ ৰেষ্ট কৰে। ইপিনেও আছে, আপোনালোকক মই দেখাই আছোঁ। এইটো এটা ৰুম, ইয়াতো মানুহ আহি বহে। ইপিনে আৰু আছে, আপোনালোকক মই দেখাই আছোঁ। মানে বৰ ডাঙৰ ঘৰ এইটো, মানে ঘৰটো বৰ ডাঙৰ। জাগাই জাগাই মানে বাথৰুম আছে।
আৰু এইটো হ'ল আপোনাৰ কি মিটিং চিটিং হ'লে ইয়াত মানে ইয়াত আহি মানে চিয়াৰ দি ইয়াত বহে প্ৰগ্ৰাম কৰে ইয়াত। ইয়াত যিকোনো প্ৰগ্ৰাম হয় ইয়াত। বৰ ডাঙৰ হল এইটো, মানে গোটেই আছে ফেন চেন লাইট চাইট আছে। ৰাতি যদি কিবা এটা মানে বহিব লাগে ইয়াত মানে প্ৰব্লেম নাই, লাইট চাইট চব আছে ইয়াত। বহুত ডাঙৰ, বহুত মানে যিটো কৈছে ডাঙৰ হলটো। ইয়াত বহুত মানুহ ধৰিব, কমেও ইয়াত মানুহ 500ৰ ওপৰত মানুহ ধৰিব ইয়াত। আৰু আপোনাক এটা বস্তু দেখাইছোঁ, এইটো হ'ল ব্ৰহ্মপুত্ৰ। এইটো আপোনাৰ যিটো চাই আছে এইটো হ'ল ব্ৰহ্মপুত্ৰ, এইটো ব্ৰহ্মপুত্ৰ। এইটো আপোনালোকক বাহিৰত দেখাইছোঁ ঘৰটো ইমান ডাঙৰ। বৰ ভাল লাগছে হলটো, ইমান ধুনীয়া কৰি তুলিছে। বহুত ডাঙৰ হল এইটো, আপোনালোকক মই দেখালোঁ ভিতৰতটো ইমান ডাঙৰ। এইটো ভাগিন কেনেকা লাগছে? আৰু এইটো পাহাৰটো লগতে পাহাৰ এইটো। ইয়াতে চান্দডিঙা মা পদ্মপুৰাণ কিতাপখন আছে, মা মনসা দেৱী আৰু ছাত সদাগৰৰ লগত বৃহৎ কাজিয়া আছিল। এই কাজিয়া থকা অৱস্থাত চান্দডিঙা সদাগৰৰ ডিঙাখন ডুব যোৱাৰ কাৰণে চান্দডিঙা হয়। আৰু সেই সময়ৰ পৰাই এতিয়া আমি ক'ব নোৱাৰিম কিমান দিনে আৰম্ভ হৈছে। তাৰপৰাই মানে এই শিৱৰাত্ৰি পূজা হিচাপে কৰি আছে পাগলা বাবা মন্দিৰ। আৰু লগতে এইটো এপ্ৰিল মাহত হয়, অসংখ্য বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, লাখৰ ওপৰত মানুহ আহে জনসাধাৰণ। মনসা দেৱীৰ পূজাটো হয় আপোনাৰ শ্ৰাৱণ মাছত। আৰু বড়োসকলে পূজা কৰে বাথৌ মন্দিৰ মাঘ বিহুৰ সময়ত। আৰু ইয়াত মেলাও হয়, ডাঙৰ মেলা হয়, খুব ডাঙৰ মেলা হয়। স্নান তাতো খুব ডাঙৰ মেলা হয়। কেতিয়া হয় মেলাটো? এইটো এপ্ৰিলত হয়। এপ্ৰিলত হয়। কেই তাৰিখৰ পৰা তাত? তাৰিখটোতো চেঞ্জ হৈ থাকে, অঁ কেতিয়াবা 18 তাৰিখ কৰে, 28 তাৰিখ কৰে। মানুহ হয় বহুত ইয়াত মেলাত? মানুহ বহুত হয়, লাখৰ ওপৰতে যায় মানুহ। এনেতো মন্দিৰটো মোৰ বৰ ভাল লাগছে, মানে কি ব্ৰহ্মপুত্ৰ ওচৰত আছে, নিয়াৰেষ্ট ব্ৰহ্মপুত্ৰ আৰু পাহাৰটোৰ কাৰণে খুব ভাল লাগছে। ঠিক আছে, থেংক ইউ। আপোনালোকক মই মন্দিৰৰ বাহিৰৰ কিটো দেখাই আছোঁ, এইটো বাহিৰৰটো মন্দিৰৰ। ইমান ভাল লাগছে চাওক আপোনালোকে, মন্দিৰৰ বাহিৰৰ এইটো ভিতৰত নহয়, এইটো বাহিৰৰ। আপোনালোকক যি বস্তু দেখা কথা আছিল দেখালোঁ। ভিডিঅ'খন যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।